So নমস্কাৰ জানিমন পুনৰ স্বাগতম জনাইছো সো মোৰ ফ্যামিলি যদি কোনোবাই চাই আছে সো নেমুটেঙা ফ্যামিলি সো একদম তোমালোকক ৰিকুৱেষ্ট কৰিছো প্লিজ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু যদিহে তুমি চেনেলটো দিয়া সাবস্ক্ৰাইব কৰা নাইছো চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা একদম ধুনিয়াকে ভিতৰত বহা তোমাৰ কাৰণে একদম ঠাণ্ডা পানী উলিয়াই দিছো মই আইও ঠাণ্ডা পানী বোলে খবৰ আশা কৰো সকলো ভালে আছে আৰু কালি যেহেতু কৈছিলো মই নেমুটেঙাক লগ কৰিব যাম বুলি তো মানে আজি নেমুটেঙাক লগ কৰিবলৈ যাম অকণ পিছতে ভণ্টিহঁতৰ লগত ভণ্টিহঁত এতিয়া স্কুলত গৈছে স্কুলৰ পৰা আহি পিনি যাম আৰু পাছবেলা সময়ত তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ মানে চাই থাকিব একদম পুৰা ভিডিঅ'টো শেষলৈকে দেই আৰু মানে এটা কথা কি নেমুটেঙা বুলি ক'লে চবে চিনি পায় ৰোষ্টাৰ এটা ইউটিউবাৰ এজন ৰোষ্টাৰ হয় তো তেখেতক মানে লগ কৰিব যাম মামাহঁতৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয় বা ওচৰতে অকণমান যাব লাগিব বাৰু তো ভণ্টিহঁতৰ লগত গৈ পিনি লগ কৰিমগৈ তো ভিডিঅ'টো একেলগে চাই থাকিব আৰু মানে এতিয়া মানে আমাৰ মাজু মামাৰ ঘৰত সৰু মামাৰ ঘৰত ভাত খাবলৈ মাতিছে তো মানে ভাত চাত খাই লওঁগৈ সৰু মামাৰ ঘৰত ভাত খাই মেলি একদম যাম নেমুটেঙাক লগ কৰিবলৈ তো বলক ভাত চাত খাই মেলি ওলাই যাওঁ এতিয়া ভাত পানী খাই হৈ গ'ল পুৰা আৰু একদম পিছফালে দেখিছে এইটো ডাঙৰ মাহঁতৰ ঘৰ ঘৰ চৰ বনোৱা নাই আগৰ পৰা আমাৰ ককাহঁতে মানে ককা আইতাহঁতে যেনেকৈ বনাই থৈছিলে তেনেকৈ আছে এতিয়ালৈকে একো ৰিপেয়াৰিঙো কৰা নাই একো কৰা নাই তেনেকৈ আৰু ধৰি লওক তাৰপিছত আৰু এতিয়া মানে স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক অহা দেখিছোঁ আমাৰ ভণ্টিহঁত গাঁৱৰে মানে অকণমান দূৰ হয় ইয়াৰ পৰা তাতে পঢ়ে মানে এতিয়া ভণ্টি আহি আছে চাবলৈ দেখুৱাম পাইছানে সেইজনী চাইকেল চলাই আহিছে একদম দবা এইজনী আহিলি কেনেকুৱা লাগিলে স্কুললৈ গৈ আজি কি পঢ়ালে কি আকৌ ক খ মানে এতিয়া ভণ্টিও আহি গ'ল আৰু এজনী ভণ্টি অহা কথা আছে তাইৰ পৰীক্ষা হৈ আছে তো তাই মানে ঘৰলৈ অহাৰ পিছত তাই আহিব ইয়ালৈ আমাৰ ঘৰলৈ আহি পিনি যাম আমি একদম নেমুটেঙাক সেয়াই আৰু এনেই গান এটা গোৱা গান নহয় কবিতা এটা গোৱা নমস্কাৰ মহতি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম জনি জনি এছ পাপা ইটিং চুৰান পাপা টেলিং লাইন পাপা আপোনাৰ মাউথ বাহ বেলেগ আৰু এতিয়া তুমি গোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী শিৱপ্ৰকাশ মহতি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হ'ল লেথি কথা কওঁ এটি একেবাৰে বেয়া মই এখন ছবি আৰু ভণ্টিহঁতক অকণমান এনেই অকণমান ধেমালি কৰি আছে সিহঁতক ক'লো কবিতা এটাকে গাই এই গালে জনি এইজনী হৈছে একেবাৰে সৰু মামা ছোৱালী গাইজ মানে এতিয়া একদম কেমেৰাটো তলৰ পৰা এতিয়া গৈ আছোঁ মামীহঁতৰ ওচৰলৈ মামীহঁতে এইফালে ধান দাই আছে আগফালৰ পথাৰখনত তো মানে আপোনালোক দেখুৱাম বলক গৈ থাকোঁ লাষ্ট লাগে ইয়াতে মামীহঁতৰ ওচৰতে বহুত মানুহ আছে মই মানে সেইকাৰণে ভিডিঅ' বনাব পাৰিম নে নাই নাজানো কিন্তু এনেই আৰু গৈ চাওঁ কি হয় দেখা যাব এতিয়া মই আহি পালোঁ পথাৰত আৰু পথাৰত মামীহঁতে একদম ধুনীয়াকৈ ধান দাই আছে ধান দাই আছে বহুতো মানুহ আছে মানে মামীহঁতে আৰু লাজ লাগে অলপ তো দেখুৱাম আৰু আপোনালোকক আৰু সেইফালে এখন আছে ধুনীয়া পাহাৰ বান্দাচলি এফালে আছে আৰু এটা ধুনীয়া ৱাটাৰফলো আছে তো পাছত কেতিয়াবা যাম তো আপোনালোক তেতিয়া দেখুৱাম বাৰু আৰু এইফালে মামীহঁতে ধুনীয়াকৈ ধান দাই আছে আপোনালোকে দাওক দেই মই যাওঁগৈ বাই বাই A few moments later. Hey guys, এতিয়া মানে আমি ওলাই মেলি আহি গ'লো এফালে আছে ভণ্টিহঁত একদম এতিয়া গৈ আছোঁ নেমুটেঙা ঘৰলৈ এতিয়া মানে আমি গৈ আছোঁ নেমুটেঙাক খোজকাঢ়ি গৈছোঁ একদম ইমান দূৰ তো বলক একদম ঘৰত লগ পাই আছোঁ কি হয় নাজানো ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ কেনেকৈ আছিলে কিন্তু চেষ্টা কৰিম আৰু গাইজ মানে এতিয়া পাইছোঁহি
নেমু টেঙাৰ ঘৰৰ সন্মুখত তেখেতক চাবলৈ পূৰা এক্সাইটেড হৈ আছে। চাবলৈ নহয় মানে আহিছোঁ যেতিয়া সোমামে আৰু কোনো কথাই নাই। সেইটোৱে হৈছে নেমু টেঙা দাৰ ঘৰ, নেমু টেঙা দাৰ ঘৰ। তেখেত এতিয়ালৈকে ওলাই অহা নাই আমাক সেই আগুৱাই নিবলৈ নেকি। ফাইনেলি আহি পাই গ'লোঁ আৰিয়ান দাৰ ঘৰত। আৰিয়ান দা আছেনে নাই নাজানো, সুধি চাওঁ আছেনে নাই দেই। অঁ নেমুদা, নেমুদা নহয় আৰিয়ান দা ঘৰত আছেনে? নাই। পাই গ'লোহি ফাইনেলি, একদম বহুত ভাল লাগিছে লগ পাই। একদম ধুনীয়াকৈ ভিতৰত বহা। অঁ তোমাৰ কাৰণে একদম ঠাণ্ডা পানী উলিয়াই দিছোঁ মই। আইও ঠাণ্ডা পানী বোলে। সেইফালে ইমান ধুনীয়া লাগিছে আহি পিনি গোটেই ৱালকেইখনত। আমাৰ দুখীয়া ঘৰ এইটো আৰু দেই। একো দুখীয়া নহয়। ইছ ৰাম। বহা ধুনীয়াকৈ। মা ঘৰত নাই, মা আহি আছে। অঁ তো মানে ফাইনেলি পাই গ'লোহি নেমু টেঙা দাৰ ঘৰত। এতিয়া আমি বহি আছোঁ, দেখিব পাৰে এইফালে। ঘৰটো চিনি পাইছেনে নাপাইছে নাজানো, পাব চাগে। মানে দুদিনৰ আগত তেওঁ ব্লগ এটা দিছিলে, তো মানে বহি আছোঁ আৰু নেমু টেঙা এতিয়া ভাত খাব গৈছে। তো আহি লওক, লাজ লাগে ভিডিঅ' বনাবলৈ, তাৰপিছত কি হয় দেখাই দিম গাইজ। মানে এতিয়া ডালিম এটা পালোঁ, খাবলৈ দিছে আমাক এজনী বহুত লাজ কৰি দেই এজনী। মানে কি ক'লোঁ, ডালিম এটা দিলে আৰু এতিয়া খাবলৈ খাম আৰু হয় নাই। মানে এতিয়া আৰিয়ান দাৰ ঘৰত বহিলোঁ, পূৰা চাহ খাব দিছে। এতিয়া চাহ এটা খাই লওঁ, লাজু কি বাহিৰা মই পূৰা খাই কৰি লওঁ, তাৰপিছত একদম পূৰা ধামাকা একদম। এয়া একদম পূৰা ভুজিয়া, নিমকি, বিস্কুট, চাহ একদম পূৰা ধুনীয়াকৈ দিছে। তো পূৰা খাই কৰি লওঁ আৰু দেই। মানে এতিয়া পূৰা ৰিলচ ফটো চটো মাৰি লওঁগৈ ব'লা। একদম গৈ আছোঁ। এইটো হৈছে আৰিয়ান দাৰ ঘৰ। কোনোবা আহিলে আহিব পাৰা, একদম ধুনীয়াকৈ বহুত মানে শুশ্ৰূষা কৰে, বহুত মৰমীয়াল দাদাজন, বহুত ভাল হয় আৰু। এইটো হৈছে আৰিয়ান দাৰ ভতিজা, কিমান মৰম লগা গলু মলু চোৱা। অ' পোৱালিটো কিমান মৰম লগা। চ' নমস্কাৰ জানিমন, পুনৰ স্বাগতম জনাইছোঁ। চ' স্বাগতম জনাইছোঁ মানে এইটো মোৰ চেনেল নহয়, এই চেনেলটো হৈছে কাংকান ৰেগন নেকি, ৰুমা ব্লগছ। অঁ কাংকান। চ' নাজানো আৰু চেনেলটোৰ বিষয়ে ময়ো ইমান ভালকৈ নাজানো। চ' বহুত ধুনীয়াকৈ ভিডিঅ' বনাই আছে আৰু ইমান দূৰৰ পৰা আহিছে, যোৰহাটৰ পৰা, সেইটো কাৰণে বহুত বেছি ভাল লাগিলে। চ' মোৰ ফেমিলি যদি কোনোবাই চাই আছা, চ' নেমু টেঙা ফেমিলি, চ' একদম তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদিহে তুমি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চ' চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। চ' যি কি নহওক কাংকান ব্লগছ চ' যি কি নহওক কাংকান ৰুমা ব্লগছ আমাৰ ঘৰলৈ আহিলে। চ' ভালকৈ মই শুশ্ৰূষা কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ তোমালোকক সেইটো মই নাজানো, কিন্তু যি কি নহওক মানে এয়াই মৰম আৰু ছাপোৰ্ট ন, ইমান দূৰৰ পৰা যে লগ কৰিবলৈ আহিছে। মই জানো মোৰ ফেমিলিটো বহুত সৰু ফেমিলি হয়, তথাপিও মানে শূন্যৰ পৰাইতো হৈছে ন। চ' তুমিও এনেকৈ শূন্যৰ পৰাই কাম কৰি যোৱা। চ' আজি তোমাৰ এনেই কিমান হ'ল ফেমিলি? 176টা। চ' 176টা। চ' লাহে লাহে এদিন ন মোৰ দৰে আজি মোৰ 24K হৈ গ'ল। চ' এদিন ন তেওঁৰো হ'ব, চ' তোমালোকৰো হ'ব। চব কামতে ন কষ্ট আছে, তুমিও কষ্ট কৰি যোৱা, এদিন নহয় এদিন ছাকচেছ হ'বাই। ময়ো শূন্যৰ পৰাই ষ্টাৰ্টিং কৰিছোঁ। চ' তুমিও ধুনীয়াকৈ কৰি যোৱা। মই এইটোৱে কওঁ যে তোমালোকে মানে বেলেগৰ কথাত মন নিদিবা, সদায় নিজৰ কাম কৰি যোৱা। চ' মানে নিজৰ কাম কৰি গ'লে ন এদিন নহয় এদিন ছাকচেছটো হ'বাই। চ' ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাই থাকা। চ' ভাল লাগিলে লগ পাই এনেকৈ। যদিও তোমালোকে কোনোবা আমাৰ ঘৰলৈ আহিব মানে বিচাৰা দেন আহিবা, একো নাই। চ' মোৰ ঘৰ তিতাবৰ কমলপুৰতে হয়, ধুনীয়াকৈ আহিবা, আমাৰ ঘৰত ভাত পানী খাই যাবা। এতিয়া আৰিয়ান দাই দিছিলে এটা ডালিম, পাহৰি যাওঁ, মধুৰি বুলি লৈ যায়, তো ডালিমটো পাহৰি গৈছিলোঁ। এতিয়া লৈ আহোঁ ভিতৰৰ পৰা। এইটো হৈছে ডালিম, ডালিমটো এতিয়া লৈ ঘৰলৈ গৈ থাকোঁ বলক। ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰিয়ান দাৰ ঘৰলৈ আহি বহুত ভাল লাগিলে। আকৌ কেতিয়াবা আহিম দেই, মাতিবা নেকি আকৌ? অঁ নহয়, আহিবা। মই গম পোৱা নাছিলোঁ, মই মোবাইল চাই আছিলোঁ মানে। এই পিকচাৰ বহুত বেয়া আহিছে। এতিয়া আৰিয়ান দাহঁতৰ পৰা যাবলৈ ওলাইছোঁ ডালিম চালিম লৈ। চ' যাবাগৈ আৰু একদম ধুনীয়াকৈ, বেয়া চেয়া নাপাবা। চ' তোমালোক আহিলা বহুত বেছি ভাল লাগিলে। চ' তোমালোকে ধুনীয়াকৈ ছাপোৰ্ট কৰি যাবা, আৰু তোমালোক যদি আমাৰ ঘৰলৈ আহিম বুলি ভাবিছা ধুনীয়াকৈ আহিবা মইনাকলি যাহঁত। অঁ আৰিয়ান দাই মানে টেম্পু ভাড়াটো দি দিব। আমি মানে গৈ আছোঁ, মানে ইয়াৰ পৰা অকণমান দূৰ হয় বস্তুঘাটলৈকে, তো টেম্পুত গৈ আছোঁ দেই। থেংক ইউ আৰিয়ান দা, ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। A few moments later. মানে এতিয়া একদম পূৰা নেমু টেঙাক লগ কৰি আহি পিনি একদম চিধা পাই গ'লোহি যোৰহাট মানে একদম পূৰা ঘৰ পাই গ'লোহি। এতিয়া ঘৰ পাই চিধা লগ পাইছোঁ শান্তাবাইক পানেশ্বৰী। তাৰপিছত এতিয়া মানে মই আহোঁতে একো নানিলোঁ বিশেষ খাবলৈ, চাহ তাহৰ লগত খাবলৈ কিবা এটা লাগে ন, সেইকাৰণে ভাবিছোঁ আমাৰ ওচৰতে দোকান এখন আছে, দোকানখনৰ পৰা গৈ পিনি খাবলৈ কিবা কিবি লৈ আহোঁ চাহৰ লগত। এও আহিছে যেতিয়া খাই লওঁ আৰু।
তো খাই পিনি আজি ভিডিঅ'টো মানে ইমানেই আৰু ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত মানে আকৌ লগ পাম ভালে থাকক সুখত থাকক আৰু মানে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ তো আজিলৈ বাই বাই